নমস্কাৰ বন্ধুসকল, আপোনাৰ শিক্ষণ পইণ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত বুদ্ধিষ্ট পিৰিয়ড মানে বৌদ্ধ যুগৰ ওপৰত কিছুমান সিলেক্টেড আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। কিয়নো কম্পিটিটিভ এক্সামবোৰত এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰায়ে আহি থকা দেখা যায়। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তেন্তে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰা হওক। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বুদ্ধিষ্ট চেণ্টাৰ অফ লাৰ্ণিং ইজ। ইয়াত সোধা হৈছে বৌদ্ধ শিক্ষাৰ কেন্দ্ৰস্থল হৈছে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মানে বিক্ৰমশিলাই হৈছে বৌদ্ধ শিক্ষাৰ কেন্দ্ৰস্থল। ঠিক আছে, নেক্সট। আজিৰ দ্বিতীয় কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দ্য লাইট অফ এছিয়া। ইয়াত সোধা হৈছে কোনগৰাকী ব্যক্তিক এছিয়াৰ পোহৰ বুলি কোৱা হয়। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মানে গৌতম বুদ্ধক এছিয়াৰ পোহৰ বুলি কোৱা হয়। ঠিক আছে, নেক্সট। 3 নম্বৰ কুৱেশ্যনটো হৈছে দ্য টিচিং অফ বুদ্ধা আৰ ৰিলেটেড টু। ইয়াত সোধা হৈছে গৌতম বুদ্ধৰ শিক্ষা কিহৰ সৈতে জড়িত আছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মানে পিউৰিটি এণ্ড হলিনেছ অফ কণ্ডাক্ট। ইয়াৰ অৰ্থ হৈছে গৌতম বুদ্ধই যি শিক্ষা দিছিলে সেই শিক্ষা আছিলে মনৰ বিশুদ্ধতা আৰু আচৰণৰ পবিত্ৰতা। ইয়াৰ ওপৰতেই গৌতম বুদ্ধই শিক্ষা দিছিলে। ঠিক আছে, নেক্সট। আজি 4 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধা ৱাজ ডাইড এট। ইয়াত সোধা হৈছে গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে কুশীনগৰ নামৰ ঠাইত গৌতম বুদ্ধৰ মৃত্যু হৈছিল। নেক্সট। আজিৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধা গেভ মেক্সিমাম চাৰ্মনছ এট হুইচ প্লেচ। ইয়াত সোধা হৈছে গৌতম বুদ্ধই কোন ঠাইত সৰ্বাধিক ধৰ্ম উপদেশ দিছিলে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে গৌতম বুদ্ধই সৰ্বাধিক ধৰ্ম উপদেশ দিছিল শ্ৰাৱস্তি নামে ঠাইত। ঠিক আছে, নেক্সট। 6 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধাছ মাদাৰ ৱাজ ফ্ৰম হুইচ ক্লেন। ইয়াত সোধা হৈছে গৌতম বুদ্ধৰ মাতৃ কোন বংশৰ আছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মানে গৌতম বুদ্ধৰ মাতৃ আছিলে কলিয়ান গোত্ৰ বা বংশৰ। নেক্সট। আজিৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেন ৱাজ গৌতম বুদ্ধা বৰ্ণ। ইয়াত সোধা হৈছে গৌতম বুদ্ধৰ জন্ম কেতিয়া হৈছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে 563 BC-ত গৌতম বুদ্ধৰ জন্ম হৈছিলে। ঠিক আছে, নেক্সট। 8 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেৰ ডিড গৌতম বুদ্ধা প্ৰিষ্ট হিজ ফাৰ্ষ্ট চাৰ্মন। ইয়াত সোধা হৈছে গৌতম বুদ্ধই তেওঁৰ প্ৰথম ধৰ্ম উপদেশ ক'ত প্ৰচাৰ কৰিছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে সৰনাথত গৌতম বুদ্ধই তেওঁৰ প্ৰথম ধৰ্ম উপদেশ প্ৰচাৰ কৰিছিল। এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে মনত ৰাখিব। ঠিক আছে, নেক্সট। আজিৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে দি ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ডিউৰিং দ্য ৰেইঞ্চ অফ। ইয়াত সোধা হৈছে প্ৰথম বৌদ্ধ পৰিষদ কাৰ শাসনকালত অনুষ্ঠিত হৈছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে ৰজা আজাতশত্ৰুৰ ৰাজত্বকালত বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল। ঠিক আছে, নেক্সট। আজিৰ 10 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ ত্ৰিপিটকা। ইয়াত সোধা হৈছে ত্ৰিপিটকখন কি আছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে কালেকশ্যন অফ দ্য প্ৰিচিংছ অফ বুদ্ধা। ইয়াৰ অৰ্থ হৈছে ত্ৰিপিটকখন হৈছে গৌতম বুদ্ধৰ প্ৰচাৰৰ সংগ্ৰহৰ এখন গ্ৰন্থ। ঠিক আছে, নেক্সট। 11 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেৰ দ্য ৱাৰ্ড ষ্টুপা হেজ বিন ইউজড ফৰ দ্য ফাৰ্ষ্ট টাইম। ইয়াত সোধা হৈছে স্তূপ শব্দটো প্ৰথমবাৰৰ বাবে ক'ত ব্যৱহাৰ কৰা হৈছিল। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে ঋগ্বেদত প্ৰথমবাৰৰ বাবে স্তূপ শব্দটো ব্যৱহাৰ কৰা হৈছিল। নেক্সট। আজিৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে
হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি ইয়াত সোধা হৈছে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে কুমাৰ গুপ্তই নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল বন্ধুসকল এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট 13 নম্বৰ কুৱেশ্যনটো হৈছে why was নালন্দা ইউনিভাৰ্চিটি ফেমাছ ইন দ্য ৱৰ্ল্ড ইয়াত সোধা হৈছে নালন্দা বিশ্ববিদ্যালয়খন কিয় পৃথিৱীত বিখ্যাত আছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মানে বুদ্ধিষ্ট ৰিলিজিয়াছ ফিলচফি বুদ্ধিষ্ট ৰিলিজিয়াছ ফিলচফি মানে হৈছে বৌদ্ধ ধৰ্মীয় দৰ্শনৰ বাবে নালন্দা বিশ্ববিদ্যালয় পৃথিৱী বিখ্যাত আছিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আজিৰ 14 নম্বৰ কুৱেশ্যনটো হৈছে মহাবোধি টেম্পল হেজ বিন বিল্ড এট ইয়াত সোধা হৈছে মহাবোধি মন্দিৰ ক'ত নিৰ্মাণ কৰা হৈছে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মানে বিহাৰৰ বোধ গয়াত মহাবোধি মন্দিৰ নিৰ্মাণ কৰা হৈছে ঠিক আছে নেক্সট 15 নম্বৰ কুৱেশ্যনটো হৈছে দি ৱৰ্ল্ডছ হাইয়েষ্ট বিশ্ব শান্তি স্তূপ ইজ লোকেটেড ইন ইয়াত সোধা হৈছে পৃথিৱীৰ ভিতৰত সবাতোকৈ ওখ বিশ্ব শান্তি স্তূপ ক'ত অৱস্থিত ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে পৃথিৱীৰ ভিতৰত সবাতোকৈ ওখ বিশ্ব শান্তি স্তূপটো আছে ৰাজগিৰ হ'ল বিহাৰৰ এখন ঠাইৰ নাম ঠিক আছে নেক্সট বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব কিয়নো আপোনালোকৰ এটা লাইকে মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আজিৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট পাৰ্চন টু গেট এনলাইটেনমেণ্ট ফ্ৰম গৌতম বুদ্ধা ইয়াত সোধা হৈছে গৌতম বুদ্ধৰ পৰা জ্ঞান লাভ কৰা শেষ ব্যক্তিজন কোন আছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে গৌতম বুদ্ধৰ পৰা জ্ঞান লাভ কৰা শেষ ব্যক্তিজনৰ নাম আছিলে সুবদ্ধা ঠিক আছে নেক্সট 17 নম্বৰ কুৱেশ্যনটো হৈছে নালন্দা ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড ডিউৰিং দ্য ডাইনেষ্টি অফ ইয়াত সোধা হৈছে নালন্দা বিশ্ববিদ্যালয়খন কোন ৰাজবংশৰ সময়ত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে নালন্দা বিশ্ববিদ্যালয়খন গুপ্তা ৰাজবংশৰ দিনত প্ৰতিষ্ঠা কৰা হৈছিলে নেক্সট আজিৰ 18 নম্বৰ কুৱেশ্যনটো হৈছে ত্ৰিপিটকা টেক্সট আৰ ৰিলেটেড টু হুইচ ৰিলিজন ইয়াত সোধা হৈছে ত্ৰিপিটক গ্ৰন্থখন কোন ধৰ্মৰ সৈতে জড়িত ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে বুদ্ধিজিম ত্ৰিপিটক গ্ৰন্থখন বৌদ্ধ ধৰ্মৰ সৈতে জড়িত ঠিক আছে নেক্সট আজিৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধা ৱাজ এলিভেটেড টু দ্য পজিশ্যন অফ গড ডিউৰিং দ্য পিৰিয়ড অফ ইয়াত সোধা হৈছে কোনগৰাকী সম্ৰাটৰ দিনত গৌতম বুদ্ধ ভগৱানৰ পদলৈ উন্নীত হৈছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে সম্ৰাট কনিষ্কৰ দিনত গৌতম বুদ্ধই ভগৱানৰ পদলৈ উন্নীত হৈছিলে ঠিক আছে নেক্সট 20 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধ ৱাজ বৰ্ণ এট ইয়াত সোধা হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মানে গৌতম বুদ্ধৰ জন্ম হৈছিলে লুম্বিনী নামে ঠাইত এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আজিৰ 21 নম্বৰ কুৱেশ্যনটো হৈছে গৌতম বুদ্ধা এটেইনড নিৰ্বাণা এট হুইচ প্লেচ ইয়াত সোধা হৈছে গৌতম বুদ্ধই কোন ঠাইত নিৰ্বাণা লাভ কৰিছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে কুশীনগৰত গৌতম বুদ্ধই নিৰ্বাণা লাভ কৰিছিলে ঠিক আছে নেক্সট আজিৰ 22 নম্বৰ কুৱেশ্যনটো হৈছে হু গেভ হিজ ফাৰ্ষ্ট চাৰ্মন ইন সাৰনাথ ইয়াত সোধা হৈছে হৰনাথত কোনে প্ৰথমে ধৰ্মৰ উপদেশ দিছিল ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মানে মহাত্মা বুদ্ধই হৰনাথত প্ৰথমে তেওঁৰ ধৰ্ম উপদেশ দিছিলে নেক্সট আজিৰ 23 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ আলৰা কালমা ইয়াত সোধা হৈছে আলৰা কালমা কোন আছিল
ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানে আলৰা কালমা আছিলে গৌতম বুদ্ধৰ এজন শিক্ষক ঠিক আছে নেক্সট আজিৰ অন্তিমটো কোৱেশ্চন হৈছে মহাপৰিনিৰ্বাণা টেম্পল ইজ লোকেটেড এট ইয়াত সোধা হৈছে মহাপৰিনিৰ্বাণা মন্দিৰ ক'ত অৱস্থিত ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি মানে মহাপৰিনিৰ্বাণা মন্দিৰটো আছে কুশি নগৰত ঠিক আছে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ